ভাইৰাছৰ পৰা এতিয়া সাধাৰণতে আমি এইটো নতুন ভাইৰাছ এই ভাইৰাছৰ বিষয়ে সদায় নতুন নতুন ইনফৰমেশ্যন ওলাই আছে আগতে যিখিনি আমি জানিছিলোঁ যে ভাইৰাছটো বেছি সময় বতাহত উপঙি নাথাকে এই 2 ঘণ্টাৰ ভিতৰতে তলত পৰি যায় গতিকে সেই বস্তুটো আকৌ নতুনকৈ WHO কৈছে নহয় এই ভাইৰাছটো এতিয়া 8 ঘণ্টালৈকে বতাহত উপঙি থাকিব পাৰে আৰু ই অকল 1 মিটাৰে নহয় ই 1.5 মিটাৰ 2 মিটাৰ পৰ্যন্ত ধুনীয়াকৈ বতাহত উপঙি থাকে গতিকে আৰু হেতুৰ বাহিৰেও যিখিনি জায়গাত পৰিব ধৰক টেবুলত বা ষ্টিলৰ জায়গাত বা কাপবৰ্ডত সেইবিলাকতো থাকিবই কিন্তু ইভেন ডেড বডিত ৰিসেন্টলি স্পেইনত এটা খবৰ পাইছে যে ডেড বডিটো সাধাৰণতে ভাইৰাছ পোৱা গৈছে তাৰমানে আমি যিটো 14 ডেজৰ কথা ভাবোঁ সেইটো 14 ডেজ আপেক্ষিকভাৱেহে সত্য তাৰমানে তাতকৈ বেছি দিনলৈ ভাইৰাছটো যাব পাৰে সেইকাৰণে মই পাব্লিকক কওঁ যে আপোনালোকে যিমান দিন পাৰে আইচোলেশ্যন হৈ থাকক ঘৰত সেফ থাকক হেল্থটো মেইনটেইন কৰি থাকক আৰু ঘৰৰ মানুহখিনিক আপুনি সেভ কৰি ৰাখক কাৰণ এই ভাইৰাছটো নতুন এই ভাইৰাছৰ বিষয়ে আমি নতুনকৈ সদায় নতুন নতুন কথা শিকি আছোঁ এতিয়া এই যিটো মই ক'লোঁ 8 ঘণ্টা আগতে আমি নাজানিছিলোঁ আমি 2 ঘণ্টাৰ কথা ভাবিছিলোঁ কিন্তু 8 ঘণ্টা থাকিলে ধৰক এজন মানুহে বজাৰ কৰিব গ'ল ৰাতিপুৱা 7টা বজাত গ'ল গতিকে 8 ঘণ্টা চাওক 2টা বজালৈকে তো বেলেগ মানুহ এজনক ইনফেক্ট কৰিব পাৰে গতিকে আমি বিপদ কেলে চপাই লওঁ নিজে কাৰণ এই ভাইৰাছৰ বিষয়ে যিবিলাক নতুন নতুন কথা আহিছে আমি নেজানো কাৰণে আমি হয়তো আৰু বেছিকৈ ভিক্টিম হ'ব পাৰোঁ সেইকাৰণে আমি সদায় কওঁ যে হাতখন ভালকৈ চাবোনেৰে ধুৱক চাবোন নাথাকিলে চেনিটাইজাৰ এলকহলযুক্ত চেনিটাইজাৰে ধুৱক মুখখনত কেতিয়াও আঙুলি দি পেলাই নাকাঢ়িব বা কাঢ়িলেও টিস্যু পেপাৰ এখন দিব বা কিবা এখন কাপোৰ দিব যিখিনি আপুনি ডিছকাৰ্ড কৰিব পাৰে আৰু সদায় বাকেট এটাত পেলাব য'ত কাভাৰ থকা বাকেট প্লাছ যদি সেইটোও নাথাকে এটলিষ্ট এলবটো লৈ পেলাই কাঢ়িলে ভাল আৰু তেতিয়া কাপোৰখিনি আপুনি ভালকৈ ধুই দিব পাৰিব আৰু এটা কথা মই আমাৰ চিকিৎসাকৰ্মী তথা যিবিলাক হেল্থ কেয়াৰ ৱৰ্কাৰ বা আপোনালোক সাংবাদিকসকলে যিবিলাক ডিফাৰেণ্ট জায়গাত গৈ পেলাই খবৰ লয় আপোনালোকে সদায় এটা নতুন খবৰ আহিছে যে এই যিবিলাক কৰোনা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈ ডাক্তৰ ঢুকাইছে আমাৰ হেৰিটো ৰোমত যিবিলাক গ্ৰীচত বা এইবিলাক স্পেইনত তেওঁলোকৰ এটা কথা কমন পাইছে যে জোতাৰ পৰাও ভাইৰাছবিলাক আৱিষ্কৃত হৈছে তাৰমানে জোতাত থাকে গতিকে যেতিয়া ঘৰলৈ যাব জোতাযোৰ বাহিৰত প্লিজ জোতাযোৰ বাহিৰত ৰাখিব আৰু জোতাযোৰটো আপোনালোকে ডিসইনফেক্টেণ্ট কৰিব লাগে এটা জোতানো চামৰা জোতা কেনেকৈ কৰিব মই সেইকাৰণে এটা চিম্পল বুদ্ধি দিছোঁ আপুনি যদি বস্তা এখন লয় ধৰক চাউলৰ বস্তা এখন তাতে সেইখনত 1% হাইপোক্লৰিক সলিউশ্যন বনায় ধৰক 3 চামুচ আপুনি ব্লিচিং পাউডাৰ আৰু 2 লিটাৰ আপুনি হেৰি দিলে পানী তাত মিক্স কৰি পেলাই বস্তাখনত ঢালি দিয়ক আপুনি যেতিয়া ঘৰত সোমাব সেই বস্তাখনৰ ওপৰেৰে খোজকাঢ়ি যাব তেতিয়া আপোনাৰ জোতাযোৰত এটলিষ্ট সেই বীজাণুটো থাকিলে সি লগে লগে মৰিব আৰু নহ'লে আপুনি চেনিটাইজাৰ দি পেলাই স্প্ৰে কৰিব পাৰে আৰু জোতাযোৰ গৈ সদায় ৰ'দত দিব আপুনি জোতাযোৰ ভিতৰত কেতিয়াও নিনিব কাপোৰখিনি যিখিনি পিন্ধি আহিছে বাহিৰৰ বজাৰৰ পৰা সদায় সেই কাপোৰখিনিত বাহিৰত থ'ব কাৰণ কাপোৰত আপুনি বহুত দিনলৈকে বহুত সময়লৈকে দুদিনলৈকে কিছুমান কাপোৰত সোমাই থাকে গতিকে এইখিনি নতুন খবৰ এইখিনি যদি মানা যায় পাব্লিকৰ কাৰণে সুবিধা হয় আৰু